গাইজ ওয়েলকাম ব্যাক টু আৱাৰ চেনেল। আকৌ উভতিলোঁ এটা নতুন ভিডিঅ'লৈ। আজি যাব ওলাইছোঁ আমি নগাঁও মৃত্যুঞ্জয় মহামৃত্যুঞ্জয় মন্দিৰলৈ যাব ওলাইছোঁ আমি 4জন বন্ধু। এয়া দিকু, এয়া মোৰ কেমেৰা পাৰ্চন আৰু এইটো নিত্যম, এয়া ৰাজপ্ৰতিম ৰাভা উৰ্ফ গাহৰি। এতিয়া আমি গোটেইকেইটাই যাব ওলাইছোঁ মৃত্যুঞ্জয় মন্দিৰত। আপোনালোকে আমাৰ ৰাইডৰ সৈতে জড়িত থাকক, আগলৈ বহুত এনজয় কৰিম গাইজ। পেট্ৰলটো ভৰাই ল'লোঁ, এইটো জৰাবাটৰ পেট্ৰল। হয় না একদম জৰাবাট নহয়। এতিয়া গাড়ীখনক খুৱাই ল'লোঁ, তাতে আমি পূজা চূজা কৰি আমি খাম। এতিয়া এই পেট্ৰলৰ পেট্ৰল ভৰালোঁ আমি, এখন বাইকতে ভৰাব লাগিব, এখন হ'ল কমপ্লিট। আমি এতিয়া খানাপাৰা লখৰা চব সকলোখিনি পাৰ হৈ এতিয়া ওলাইছোঁ জৰাবাটৰ পিনে। জৰাবাট আৰু ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰ বাকী আছে। আমি যাব ওলাইছোঁ, ডিগু পেচাব কৰিব ৰখিছে। এতিয়া আমি সেইফালে আৰু গুচি যাম, মানে ৰখাৰখি সময় নাই আৰু চিধা চিধি গুচি যায়, কাৰণ একো খাই লৈ অহা নাইতো, যিহেতু মন্দিৰত যোৱাৰ কথা। ঠিক আছে, লগ পাই আছোঁ। চ' গাইজ ফাইনেলি আমি 100 কিলোমিটাৰ পাৰ কৰিলোঁ, মানে 100 কিলোমিটাৰ পাৰ কৰিলোঁ। এতিয়া আমি পানী খাবৰ কাৰণে ৰখিলোঁ। এই মোৰ সতীৰ্থ নিত্যম দাস, নিত্যম পাঠক, মানে নটী পাঠক, ডিকু কলিতা আৰু ৰাজপ্ৰতিম ৰাভা উৰ্ফ গাহৰি। তোৰ নাকত কি হৈছে? নাকত কি হৈছে? কাবাই লাভ বাইদ দিছি। চ' গাইজ আমি 100 কিলোমিটাৰ পাৰ কৰিলোঁ। ইয়াতে চেলিব্ৰেশ্যনত আমি অলপ চবে এক ঢোক পানী খাম। মই পানীটো দিম দি ইছে কেনে 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 কচু খা চলিও এনেই নটি বুলি নকয়, এই নিত্যম নটি নটি হা কি দিদি পানী দি। তো গাইজ আমি অলপ যাই আছোঁ, অলপ ৰখি লওঁ, অলপ সেই লাগিছে, ভাগৰ লাগিছে, গল শুকাইছে। আমি নগাঁও আহি পালোঁ আৰু এতিয়া মানে আমি মৃত্যুঞ্জয় পাম আৰু অলপ দেৰি আৰু, মানে ইয়াৰ পৰা দেখা পায়, পথৰৰ পৰা দেখা পায়, কিন্তু একজেক্ট লোকেশ্যনটো মানে অলপ ঘূৰি কিনে যাব লাগে, বাট চকুৰে দেখা পায় আৰু সেইটো বলিংগটো আপোনালোকে চাগে ঢুকি পোৱা নাই, বাট মই পাইছোঁ। আমাৰ ডিগু ফাৰ্ষ্ট দেখা পাইছে, তাৰপিছত মই পাইছোঁ। এতিয়া আমি তালৈকে গৈছোঁ, আপোনালোকে চাই থাকক। এইয়া গাইজ ইয়াতে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে, ফ্ৰী পাৰ্কিং বুলি ক'লে। তো আমি ইয়াতে গাড়ী পাৰ্ক কৰিলোঁ আৰু ইয়াৰ পৰা আমি খোজকাঢ়িয়ে যাব লাগিব, যিহেতু ওচৰৰে মন্দিৰটো আমি পাই গ'লোঁ। গাইজ অলপমান টাপলাটো বিষাইছে। ৰিগু এক্সপিৰিয়েঞ্চ কে নাই? এই মজা, কঁকাল বিষাইছে কিন্তু অলপ চলি যায় আৰু। চ' গাইজ এতিয়া আমি অলপ হেলমেট চেলমেট খোলোঁ, হেলমেটকেইটা লৈ নাযাওঁ নেকি, লৈ যাব হেলমেট চেলমেট লৈ ক'ত ভূত থাকবি। তাকেতো চুৰ কৰে। এটা কাম কৰোঁ, য'ত পেৰে বস্তু ল'ম তাতে থৈ যাম। তো গাইজ আমি হেলমেটকেইটা দোকানতে থ'ম, মানে য'ৰ পৰা আমি বস্তু ল'ম আৰু ইয়াত পূজা কৰাকৈ তাতে থৈ দিম চব বস্তুখিনি। তো আমাৰ ৰাজ এতিয়ালৈকে আহি পোৱা নাই, সিহঁতক একবাৰ কল কৰোঁ, কিমান দূৰ পৰা পালে। খবৰটো নাই দুটাৰ। ভণ্টিত লগ লাগছি গাইজ। দুটাই দুটাই আগে গৈছিলে, দুটাই নহ'ল কৈ গ'লৈ। হেল্ল', কিমান আমি মন্দিৰ আমি পাওঁ আৰু, মানে গাড়ী থৈছোঁ আমি। দে চ' গাইজ সিহঁতৰ 2 কিলোমিটাৰ বাকী আছে, আহি আছে আৰু বাকী আমি ইয়াতে বস্তুখিনি থৈ লওঁ। তো গাইজ ধুনীয়াকৈ গামোচা পিন্ধি ল'ম, পাটৰ গামোচা। এই এখন পিন্ধাৰ কাৰণে মোৰ এই লাগছিল, ঐ লাল লাগছিল পাটৰ। পাটৰ বগা চলা পিন্ধিছিলোঁ, লাল লাগছে, বটলবিলাক ভাবি দিছিলোঁ। এই দুটা এতিয়া এই ভাইছে, এই দুটা কচু খাওঁ দুটা, এই দুটা মাৰা মোকে মাৰা তুমি। এই তাতে তোমালোকৰ ইমান দেৰি কিয় হ'ল ৰাজ? কিয় দেৰি হ'ল? তোমালোকৰ ৰখি আছিলোঁ। তোমালোকৰ দেৰি কিয় হ'ল? 200cc 125। তুমি কেইটা ল'লা? 5টা। ৰাজ তুমি? 3টা।
থাকি টিপতে থাকে তাত নিচা এই ভাঙৰ নিচা যায় না এই হোলীৰ নিচা আমি এতিয়া হাতে লৈ লৈ আগবাঢ়ি গৈ আছো আমি মন্দিৰটো পালো এই আপোনালোকক দেখা মন্দিৰৰ ভিউ গাইজ ফাইনেলি উই ৰিচ আমি আহি পালোঁ মন্দিৰটো আপোনালোকক দেখালোঁ মহামৃত্যুঞ্জয় আমি ক'ত আছোঁ গাইজ ই কেলা ভিডিঅ'ত কি মা বেন কৰি দেবি যি পাই তাকে কৰি দে চ' গাইজ মন্দিৰত আহিছোঁ বেয়া কথা নকয় আপোনালোকে মন্দিৰটো ভিউ চাব এইটো আমি ধূপ চাকিখিনি জ্বলাই লওঁ তাৰপিছত আমি ভিতৰত গৈ ঐ ৰ চেণ্ডেল পিন্ধি আছোঁ আমি ভিডিঅ' চাই লাইটাৰ দি চাকি চলি আছোঁ প্ৰসাদ চসাদখিনি তাতে দি অলপ দেৰি লৈ পুষ্পাঞ্জলি ল'লোঁ তাৰপিছত সেৱা কৰিলোঁ আমি বহুত ভাল টাইমত আহি পাইছোঁ সেইখিনি সময় আৰু কৰা সময়ত আহি পাইছোঁ এতিয়া তাৰ পৰা অলপ বাকী নিত্যমানৰ ৰাজ ভিতৰে আছে সিহঁতে আহি মানে সিহঁতৰ অলপ দেৰি হ'ব পাৰে হয়তো বাকী দীঘল মোৰ কাৰ্যসূচীখিনি হৈছে এতিয়া আমি সিহঁতক ৰখি আছিলোঁ ধুনীয়াকৈ আমি থাকি খাইছ খাছোঁ নাও খাছোঁ তো গাইজ এতিয়া আপোনালোকৰ অসমৰ পৰিস্থিতি জানে কিমান গৰম তাৰপিছত এইজন ব্যক্তিলৈ ফোন কৰক ৰাজ এই মস্ত এই থচাটো পিন্ধি আছে জেকেটটো এই গৰমত এই জেকেটটো পিন্ধি আছে ভিতৰে ফুল চাৰ্ট তলত ক্ৰক্সৰ লগত মোজা মানে ফুল চাপৰি গাইজ ফুল চাপৰি দিকু ৰাজক আমি কি বুলি ক'ম এই গৰমত চুৱেটাৰ পিন্ধি আছে ৰাজে স্টাইলটো চাওক না গাইজ স্টাইলটো চুৱেটাৰ তাতে আৰু এই ৰ'দত চুৱেটাৰ সঁচাকৈ কৈছোঁ গাঁও ধোৱা নাই তাকেতো 7:50 উঠছি 6:50 উঠছি 7:03 গাঁও ধোৱাব তো কাই যিয়ে কি নহওক আমি গৰম সহ্য কৰিব পৰা নাই ই গাহৰিটো হৈ কিনে ই গৰম সহ্য কৰি যিমান তেল থকা মানুহ তাৰপি এইখিনি প্ৰসাদখিনি থৈ আহোঁ আহি কিনে একবাৰ ফটো ছেশ্যন এটা ৰাখি ফটো উঠিম দে নিত্য মাৰা অঁ আমি গোটেইকেইটা গ্ৰুপ চেলফি এটা উঠি আছোঁ আমি ফটো চটো ধুনীয়াকৈ উঠিলোঁ এতিয়া ইয়াতেও ফটো উঠি আছে এই ৰাজে মোৰ গামচাখন লৈলে ইয়াৰ ইমানে ঠাণ্ডা চুৱেটাৰটো পিন্ধি লগতে মোৰ গামচাখন লাগে মই গামচাখনো লৈ গ'লোঁ যি ইমান ঠাণ্ডা ইয়াৰ আৰু এজ ইউজুৱেল নিত্য বিজে কেমেৰামেন বিহাইণ্ড দ্য কেমেৰা ইয়াৰে পৰিৱেশটো বিৰাট ভাল বিৰাট সুন্দৰ পৰিৱেশ বিৰাট ভাল লাগে আৰু কেনে লাগছে ভাল লাগছে ন শান্তিময় পৰিৱেশ আৰু হুলস্থুলৰ পৰিৱেশ একদম হুলস্থুল নাই মানে বহুত আছে কিন্তু হুলস্থুল মেইন ৰাস্তাটো যেনেকুৱা ভাবা নাছিলোঁ এইখিনি জেগা ইমান মানে ভিতৰে সোমাৰ লগে লগে এটা বেলেগেই পৰিৱেশ পাই যায় আৰু বিৰাট শান্তিৰ পৰিৱেশ ভাল লাগে খালি দূৰত যাব মন্দিৰটো চাৰিওপিনে আমি ঘূৰিলোঁ আৰু খুব সুন্দৰ পৰিৱেশ খুব ভাল লাগিল মন মুহি লৈ গ'ল আজি মন্দিৰটো মানে জেগাখিনি আমাক এনেকুৱা মানে আপোনালোকে বাবাক ভক্তি কৰোঁ না আমি চ' ভাল লাগি গ'ল টিলিঙা মন্দিৰ যাম এই বাবাৰ ভক্তি কৰি পাইছোঁ অলপমান যদি এই হোলীৰ দৰে অলপ পালোঁ হৈ তেতিয়াহ'লে অলপ
মজাই বেলেগ আছিল আমি তেতিয়া নাই গুৱাহাটীত নাই না অ, গাঁৱত আছো অ, সেইকাৰণে- বহুত যাব লাগে সেইকাৰণে আৰু আমি ভালো হৈছোঁ খাবা এতিয়া নাই আৰু এতিয়া ইমান এতিয়া জাষ্ট আমি এতিয়া ঘৰত যাই পাব লাগে সেইখিনিয়ে এই মন্দিৰটো আপোনালোকে ভিউ চাওক কি ধুনীয়া লাগে ভাই ধুনীয়া লাগে ড্ৰোন চোন নাই না আমাৰ নহয় ওপৰৰ পৰা এইটো ঘূৰাই ঘূৰাই দেখা পাই চাৰিওপিনে গাৰ্ডেন গাৰ্ডেন এভৰিৱেজ গাৰ্ডেন আৰু মানুহৰ বহুত ভিৰ চ' ঠিক আছে এখন বাকী জাৰ্ণিটো মানে দেখাব নোৱাৰিলোঁ বাইক ৰাইডটো কাৰণ কিয় আমি বহুত স্পীডত আহিছোঁ বহুত স্পীডত আহি গৈছোঁ এইখিনি আহিব লাগিব কাৰণ আহিবও লাগিব কাৰণ দেৰি হৈ যাবতো তাৰ কাৰণে সোনকালে অহাৰ কাৰণে আমি ভালকৈ আহিছোঁ চেফলি ড্ৰাইভ কৰিছোঁ তাৰ কাৰণে অলপ দেৰি হ'ল মানে সোনকালে আহিলেও ভিডিঅ' চিডিঅ' নবনালোঁ এইফালে ত' গাইজ এইডাল গছত নাৰিকল হওক বা ডম্বৰু কাপোৰ চাপোৰ ইয়াতে বান্ধে আমি ইয়াতে যাই আছোঁ সেয়া কৰি তো গাইজ ফাইনেলি আমি যাব ওলালোঁ ইয়াৰ পৰা আমি যাত্ৰা আমি শেষ কৰিলোঁ এতিয়া আমি ক'বা ক'ত যাবি থানাকা মৰিগাঁও থানাকা যাম আমি তাত তেতিয়া আপোনালোকক দেখাম জাগা কেনেকুৱা এটি যোগাৰ আহিছে গাইজ ঠিক আছে বাই 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 মৃত্যুঞ্জয় বাবা বাবা মৃত্যুঞ্জয় ক'ত যাবা বাঙাল মৃদুল হাজৰিকা মৃদুল মুনু নাপাওঁৱে মই মানে বিচাৰি ঘূৰি ঘূৰি বিদুল বাঙাল বুলি মৃদুল বাঙাল বুলি বিচাৰি চকু জাকৈ কৈ আছে ঐ চিৰিয়াছ কৈছিল ক'ত যাবি এতিয়া ক'ত যাবি মানে তো গাইজ ফাইনেলি ভাতকেইটা আহি গ'ল এইখন আমাৰ ভেজ থালি ইয়াতে আছে দালি এইটো কি হয় এইটো কিবা চব ৰঙালাও এই পানীলাও এই গুটি আলু এই চয়াবিন চয়া চাংছ আৰু এইটো কি আছে বিন আৰু এইটো কি হয় কাঁচকল আৰু এই ভাত প্ৰাইচ 100 গাইজ মোক পিঁয়াজ দিয়া নাই পিঁয়াজ আৰু এই নেমু এক্সট্ৰা দিছে গাইজ এইখিনি এই নেমু এক পিচ লৈ ল'লোঁ এই নাওমান পিঁয়াজ নাওমান তোমাৰ ফালে একফলা খাই দিম ন তোমাৰখিনি খাই দিওঁ দিয়া মই এই আহি গ'ল চবখিনি এই দৈত্যকেইটা খাই আছে চ' গাইজ ফাইনেলি ভাত চাত খাই কিনে আমি এতিয়া ওলালোঁ গাড়ীখন ৰেডি কৰিলোঁ আমি এতিয়া যাব ওলাইছোঁ যাব আছোঁ না সঁচাই যাব আছোঁ মানে অলপ টাইম আমি ৰখিলোঁ ইয়াতে ভাত খাই কিনে অলপ জিৰালোঁ বহুত ফাল্টামি কৰিলোঁ বহুত ধেমালি কৰিলোঁ কাৰণ যিমান দুখ আমি ফেচ কৰিছোঁ সেইকাৰণে দুখ কৰিলোঁ বাকী এতিয়া আমি যাব ওলাইছোঁ চ' আপোনালোকে ভিডিঅ'টো চাই থাকক বাকী যিখিনি মেনেজ কৰিব লগা আছে নিশ্চয় কৰিব কাৰণ ভিডিঅ'বিলাক চব ডিলিট হৈ গৈছে চব ঠিক আছে ৰাখিলোঁ বাই বাই মৃদুল কি হলো তোমাৰ কেনেকে বহি আছা মূৰে কপালে হাত দি তহঁতে নগাঁও যাম বুলি কৈ শ্বিলং লৈ যা আৰু কিবা বুঢ়া ক'বলৈ হাত দিয়া বাকী পকেটত লাই পইচা পাহাৰৰ পেৰে যাওঁতে বাৰু ঠেলিয়ালিয়ে দে লাহে নামি যাবই তাৰ পেৰে তলৰ পেৰে কাই ঠেলিয়াব দা কেনে আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ আহিছিলোঁ ক'ৰবাত আহি পাইছোঁ ক'ৰবাত ভাল লাগছি না নাই আপোনাৰ ইমান চাডেন ছাৰপ্ৰাইজ ভাল লাগে অসমৰ ভিতৰতে নগাঁৱত গৈছোঁ এই দে চাই দি কি নাম আছিল মৰিগাঁৱতো সোমালোঁ দে এতিয়া বেলেগ কথা মই আহি কিনে শ্বিলং পালোঁ কাকা লজিক কোৱা ভাই লজিক মানে আমি ল'ৰাবোৰ এনেকুৱাই ছাডেন প্লেনিং ইমান ছাডেন প্লেনিং ইমান অকল ভাত খাব হোটেল বিচাৰি আছে শ্বিলং আহিবলৈ ভাত পাতৰ হাতত বহি কিনে সুধিছোঁ ক'ত
ঐ না আয়া চাই হিওছো চক খাব এইবাৰ নগাঁৱৰ পৰা অ' একেদিনাই শ্বিলং মৃত্যুঞ্জয় যাবা নগাঁৱত যা ভিডিঅ'টো নহয় গেছি ইজিলি হৈ গেছি এবাৰ কি ডাঙৰ শ্বিলঙৰ ভিডিঅ' বনাম মই নগাঁৱৰ ভিডিঅ' বানাব লাগিছে এতিয়া শ্বিলঙত ভাত বিচাৰি বিচাৰি শ্বিলং পালো গাইছ এতিয়া ঐ ভাত বিচাৰি বিচাৰি শ্বিলং গ'লো কথা কৈছিলে তিৰপল এখন ল'ম বুলি কৈছিল হোটেল পইচা নাই তাতে দেই ভাই তিৰপল এখন বিচাৰো দেই চিধা চিধি যাই থাকো কিবি পঞ্চক লাগি তাতে বঢ়িয়াকে ৰাতি থাকলো পিছদিনা গুচি আহিলো তাতে অলপ ৰখি কিনে ঠাণ্ডা কিন্তু ঠাণ্ডা একেবাৰে ঠিক নাই বা কি মই শ্বিলং যাই পাই কিনে ক'ব পাৰো বোলে চেৰাপুঞ্জীও জমা আহিছো তো ভালকে যাব পাৰি পাতি দিব লাগিব আমি নৰো দে আমি নৰো আমি নৰো বৰ্তমানৰ কেপাচিটি পাই আমাৰ কেপাচিটি লিমিট পাছো আমি প্ৰিমিয়ামৰ লাগি যাবি না নাই উমিয়াম যাম উমিয়ামৰ লিমিট পাছো আমি এতিয়া দুখনমান ইয়াতে বঢ়িয়াকে ফটো দুখনমান উঠি কিনে বাই বাই লগ পাম নেকি লগ পাম উমিয়ামত লগ পাই আছো এতিয়া গাইজ আহি পালো এতিয়া উমিয়াম লেক পালো এই কচুৱা লগতে আৰু আলোচনা কৰি আছে এইবাৰ বোলে শ্বিলং যা মাথা মাৰে দুইছত দুফালে গান মাৰছে এইবাৰ ঘৰৰফালে যা মাথা মাৰছে এতিয়া গাড়ীত তেল নাই এতিয়া তেল ডিপুহে ক'ত পাম তেল ক'ত পাম কয় বাজে ঠিক নাই বাকী ভিউটো এনজয় লওক আপোনাৰ তো গাইজ ইয়াৰ পৰা ওলালোঁ দিয়ক ঘৰৰ ফালে আমি যাবলৈ ষ্টাৰ্ট কৰিলোঁ ঐ এটা বস্তু আছে কিন্তু বঢ়িয়া এখন তিৰপল আছে চিধা চিধি যাম বঢ়িয়াকৈ ট্ৰেইন এটা পাওঁতে গোটা কাটা ঘূৰি লাগি কি ক হা অঁ পইচা নাই পইচা না অলপ টাইমতে নহয় বাৰকে পইচা তো গাইজ ইয়াৰ পৰা আমি যাবলৈ ওলালোঁ যিয়ে কি নহওক ঘৰলৈ যাওঁ উভতো কিবা কিবি কাম আৰু এক্সট্ৰা আছে নিত্যমৰো কিবা ঘৰৰ কিবা কাম আছে ইয়াতে লখৰাতে এনেকৈ ইফালে ইফালে কৰি কিনে যাওঁ ঠিক আছে যাওঁ বাৰু গাইজ এই চাব পাৰে ফিউল টেংক জিৰ' গাইজ ফিউল টেংক জিৰ' লাল মাৰিছে লাল 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 হৈ আছে ফিউল টেংক জিৰ' এই কচু খাৰ দুটাই এটা ৰুটি এটা চোৱাত ইয়াত দুটা শেষ কৰি দিলাম কি কম ভাই চামটো তেল দিব ক'ত পাম চাম নহ'লে ইয়াতে ৰাতিটো যাব এই পাহাৰত জুই লাগছি গাইজ পাহাৰত জুই লাগছি আৰু জুই লাগছি তো গাইজ আমি বহি কিনে গোটা কাটা এটাই আলোচনা কৰি আছোঁ যে কোনখন গাড়ীৰ আগত পঢ়ছি কোনখন গাড়ীৰ আগত পঢ়ছি কেনেকৈ পঢ়ছি কাই কেনেকৈ বাচিছি কাৰ হয় চাকা চিলিম কাজি কাই কাৰ লগত ৰেচ লাগাছি মন্দিৰ যাব হিচাপত তাৰ কিমান ভগৱানৰ কৃপা বসছি গম নাপাওঁ দে যি হৈছে কিন্তু ভালৰ কাৰণে হৈছে আমি ভালে ভালে আছোঁ এতিয়া খালি এইখিনি বেৰে ঘৰত যাই পাওঁতে ঘৰৰ আগত নাপাগালি হয় না এতিয়া তাই ভিডিঅ'তে কৰিম বুলি ভাবিছিলোঁ নে গাইজ ভিডিঅ'টো কেনেকুৱা হ'ল সেইটোতো মই নাজানো বাকী যদি বহুতখিনি সজু উঠছি একো নাই মানে ক'ব লগা পানী শ্বেয়াৰ ক্লিপটো আছে নহয় যদি আমাৰ পানী শ্বেয়াৰ ক্লিপটো আপোনালোকে দেখিলে চাগে কেনেকুৱা লাগিব যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পানেশিয়া বুলি গ'লে ফিল নাই শ্বিলং বুলি গ'লে এটা ফিল আহে নিত্যমৰ নামটো কি আছিল নিত্যমৰ নামটো কি আছিল ইয়াৰ চলি হ'লি কি বুলি মাতবি আৰু ইয়াৰ নামটো হিন্দীত কৈছোঁ আৰু ইয়াৰ ৰাজু চলি হ'লি কি বুলি মাতবি ৰাজ ৰবা ইটো বাৰু চুৱাৰ কিবা ক'লা জনপ্ৰিয় ইউটিউবাৰ মৃদুল মুনু ইনষ্টাগ্ৰামত আমি মাতা নাম বাঙাল চলি হ'লি বাঙালৰ চলি মোৰ একো নাই ইয়াতে বাঙাল হয়